এফালে আপোনালোকে চাব পাৰে এইখিনি চব ঠিক ঠাক কৰি আছে। নামঘৰ শিৱাংগীহাটৰ একদম পদূলিৰ সন্মুখতে আছে। हो ये लड़की गा धोने के लिए नहीं गया है अभी तक। वेलकम बेक टू माई अनदर ब्लग नতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই যিহেতু লগৰজনীৰ ঘৰলৈ আহিলোঁ, আজি দুদিনমান হ'ল, বহুত বেছি কাম, যিহেতু বিয়াত আহিছোঁ তো কামটো থাকিবই, তো বহুত বেছি ব্যস্ত হৈ আছিলোঁ। তো ভাবিছোঁ আজি অকণমান বিয়াৰ প্ৰিপেৰেশ্যন দেখাওঁ, ইয়াত কেনেধৰণৰ কি হৈ আছে বিয়াৰ কাৰণে। তো এতিয়া মই গা পা ধুই আহিলোঁ, ভাত পানী আগতীয়াকৈ খাই দিলোঁ বাৰু। তো এতিয়া মাথা গা ধুই আহিছোঁ, এনেকৈ আছোঁ। তো আপোনালোকক আজি এনেকৈ দেখাম আৰু বহুত কাম লাগি আছে, ঘৰ দুৱাৰ ঠিক কৰি আছে, ইফালে পেণ্ডেল বনাই আছে, অৰ্থাৎ ৰভাতলি বনাই আছে। তো আপোনালোকক সকলোবোৰ দেখাবলৈ গৈ আছোঁ। তো ইজি কৰোঁ আপোনালোকক দেখাইছোঁ। তো ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তেনেহ'লে এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছোঁ পেণ্ডেল প্ৰথমতে। তো কি কোনে কোনে কৰি আছে সকলোবোৰ দেখাই আছোঁ। তো গাইজ ব'লক চাওঁ একেলগে। এইটো ৰুম খালী আছিলে, তো কালি এইখিনি বস্তু চব ঠিক কৰি দিয়া হ'ল। তো এইটো হৈছে আমাৰ ৰুম, য'ত আমি শিৱাংগী আৰু মই থাকোঁ। তো আৰু মই বাহিৰতো দেখাই আছোঁ। এফালে আপোনালোকে চাব পাৰে এইখিনি চব ঠিক ঠাক কৰি আছে। তো এয়া দেখিছে বাহিৰৰ পৰিৱেশ, তো চব কাম লাগি আছে। আচ্ছা লগা হে চব কুছ। তো আপোনালোকক অকণমান বাহিৰৰ পৰা দেখাই আনো। তো এইটো হ'ব পদূলি, তো এইটো হৈছে ঘৰটো, তো এইটো হ'ব মেইন গেট। তো আৰু আপোনালোকক এটা দেখাই দিওঁ বস্তু, এইটো হৈছে নামঘৰ শিৱাংগীহাটৰ একদম পদূলিৰ সন্মুখতে আছে, আপোনালোকে চাব পাৰে। তো এইটো হৈছে বিয়াঘৰ, ইয়াত দেখিছে অলৰেডি আগফালৰখিনি স্কিন লগোৱা হৈ গৈছে আৰু দেখাই আছোঁ আপোনালোকক সকলোবিলাক। আৰু এইটো দেখিছে নামঘৰটো ওচৰতে আছে, আৰু এইবিলাক দেখিছে তো লগাই আছে এতিয়া স্কিনবোৰ। তো কাম লাগি আছে আজিও, আপোনালোকক অকণমান ইফালেও দেখাই আছোঁ। তো গাইজ কাম লাগি আছে পেণ্ডেলৰ। তো এইফালে হয়তো খানা পিনা হ'ব, আন্দাজ মই সোধা নাই বাৰু, বাট হ'ব লাগে, এইটো খানা পিনাৰ জেগা। তো এতিয়া কাম বন লাগি আছে। তো আপোনালোকক পেণ্ডেলৰ কাম দেখুৱালোঁ, আৰু ভিতৰতো এইবিলাক কিবা কিবি কাম লাগি আছে। তো এতিয়া মই নিজৰ কাম দেখাই আছোঁ আপোনালোকক। আৰু লগৰজনী কৈছে গা ধুবলৈ, আৰু মই এতিয়া বনাব গৈ আছোঁ নিমকি। ये लड़की गा धोने के लिए नहीं गया है अभी तक। চাহ এটা বনাই লওঁ, তো মানুহখিনি কাম লাগি আছে ৰাতিপুৱাৰ পৰা। তো এতিয়া টাইম হৈছে এটা, তো চাহ দিবলৈ টাইম হৈ গ'ল। তো চাহ এটা বনাই লওঁ। এফালে লগৰজনী চব ৰেডি কৰি থৈ দিছে, এয়া দেখিছে। তো মই এতিয়া চাহ বনাই লওঁ গাইজ। আমি চাহ বনাই আছোঁ, মানে হৈ গ'ল আৰু বনাই, এয়া দেখিছোঁ। এতিয়া বাকী মেলি দি লওঁ, আমাৰ কাৰণে চাহ নজৰিলে সেইকাৰণে আকৌ বহাই আছোঁ। এইফালে আমাৰ বাইদেৱে দেখিছে ৰেডি কৰি আছে। তো ইয়াত कप केक मिलता है 45 रुपीज़ का। कितना पीस लेता है वो? कितना पीस? 8 पीस, 8টা পিস থাকে 45 লয়। খাই চাওঁ ফাৰ্ষ্ট টাইম। বেলেগটো খাইছোঁ, কিন্তু এইটো পেকেটৰ খোৱা নাই। 10 পিছে চাগে। তেন্তে কাপ কেকৰ লগত চাহ ট্ৰাই কৰি চাওঁ। এইফালে বনাই আছোঁ খাবৰ কাৰণে, চাহ খাই আছোঁ। এয়া দেখিছে নহয়, ইমান কিউট লাগিছে নহয়। এইফালে আমাৰ বাইদেউ। এতিয়া নিমকি বনাবলৈ দেখাই আছোঁ। এইফালে এয়া দেখিছে ময়দা পেকেট, তো আমাৰ ইয়াত খোলা ময়দা পেকেট পায়, কিন্তু ইয়াত দেখিছে নহয় পেকেট 40 रुपीज़ লয়। আমাৰ তাত 50 টকাত খোলা পেকেটটো 1 কেজি পায়। তো ইয়াত পেকেট হিচাপত 1 কেজি চাবলৈ গ'লে 80 টকা পৰে। তো দুটা পেকেট অৰ্থাৎ 1 কেজি বনাবলৈ গৈ আছে। আপোনালোকে চাই থাকক, দেখাইছোঁ আজি কেনেকৈ নিমকি বনাম দেখাইছোঁ আজি। তো ষ্টাৰ্ট কৰোঁ তেন্তে। তো পেকেটকেইটা খুলি লওঁ, চালি ল'ব লাগিব, বটনকেইটা লৈ লৈছোঁ। তো এতিয়া মই মোক নেদেখুৱাওঁ, এইখিনি দেখুৱাওঁ।
হৈছে ছ'ডা তো ছ'ডা দেখিছে তাতে কৈছোঁ তো বেছিকৈ গাইছ এইটো হৈছে ৰিফাইন অকণমান সানি দিলে ভাল হয় ৰিফাইন ৰিফাইন দি আছে এতিয়া ময়দাখিনি মাৰি হৈ গ'ল তো বনাওঁ সোনকালে এয়া দেখিছে বেলি মেলি এখন থৈ দিছোঁ তো বনাই যাওঁ চাই থাকোঁ আপোনালোকে তো এতিয়া মাৰি মেলি হৈ গ'ল আৰু বেলি আছোঁ এতিয়া আপোনালোকক দেখাইছোঁ সকলোবোৰ চাই থাকোঁ তো হে গাইজ ইফালে নিমকি কাটি থাকোঁতে ইফালে ভাত খাবৰে হ'ল সেইকাৰণে ইফালে বৰমায়ে এয়া দেখিছে নহয় কেৰাহী বহাই থৈ দিছে আমলেট চামলেট বনাবৰ কাৰণে ভাত খাবৰ কাৰণে আৰু এইফালে আমাৰ বাইদেৱে শাক কাটি আছে এক কাঁহী কাটি মেলি থৈ দিছোঁ নিমকি তো ইফালে চব্জি তব্জি বনি আছে খানা পিনাও হৈ থাকিব এইফালে দেখিছেনে পাকেট তেল আমাৰ ফালে পাকেট তেল নাথাকে বটল তেল থাকে তো ইয়াৰ তেলখিনি ভাল হয় বাৰু পাকেটৰ তেলখিনি তো এতিয়া বটলত ভৰাই আছে পাকেটৰ পৰা এয়া দেখিছে তো আৰু অকণমান পিছত ভাজিবলৈ হ'ব আৰু এইখিনি চব্জিখিনি নমোৱাৰ পিছত মানে কি ভাজিব আপোনালোকক দেখাইছোঁ চাই থাকিব একেলগে তো গাইজ এতিয়া অলপ খানা পিনা বনাই হৈ গ'ল আৰু এতিয়া নিমকি বনাবৰ কাৰণে তেল গৰম কৰি আছোঁ কেৰাহী বহাই এয়া দেখিছে তো এতিয়া ভাজি আছোঁ আপোনালোকক দেখাইছোঁ ভাজি अच्छा नमकीन बना दो देखो शिवांगी तुम्हारे घर में मेरी नमकीन बन रहा है कभी आइडिया नहीं किया था हाँ आगे होगा वो अच्छा है ना और थोड़ा सा गर्म होना था ये दोनों ऐसे देखिए यहाँ पे नमक लगे लगे हाँ हो जाए प्रथमते যোনখিনি ভাজিবলৈ লৈছিলোঁ সেইখিনি কমপ্লিট হৈ গৈছে তো কিমান ওলালে আপোনালোকক দেখাইছোঁ এয়া দেখিছে এক থালি তো খাবলৈ বহুত বেছি টেষ্টি হৈছে মানে বেকিং দিয়াৰ কাৰণে বহুত কোমল চফ্ট কি ক'ম আৰু ধুনীয়া হৈছে বাকী বেছি নুফুলিলে কাৰণ ছ'ডা কমকৈ দিয়া হ'ল তো এতিয়া এইখিনি ভজা হৈ গ'ল তো আৰু ভাজিবলৈ আছেই তো এইখিনি আপোনালোকক নেদেখোঁ আৰু তো এইখিনি ভজা হৈ গ'ল তো এতিয়া খানা পিনা অকণমান খাই লওঁ তাৰপিছত কি কৰি আছোঁ দেখাইছোঁ বাৰু আপোনালোকক हमको नहीं दिखाने से भी होगा এতিয়া ৰাতি প্ৰায় 11:30 বাজিছে আৰু এফালে আমাৰ দেখিছে নহয় বাইদেৱে চাফ চিকুণ কামত লাগি আছে তো এফালে ঘৰ চৰ মুচি আছে তো সেয়াই আৰু কাম চলি আছে এতিয়াও এতিয়া সময় হৈছে 12টা তো আমাৰ ইয়াত দেখিছে নহয় দৰা আৰু ভনীয়েকে এতিয়াও পৰ্দা লগাই আছে দেখিছে জুই গাইছে এতিয়া টাইম হৈছে 1 বাজিছে এতিয়া আৰু এতিয়া আমাৰ কাম হৈ গ'ল পৰ্দা চৰ্দা লগোৱা তো কালি
কি কাম আছে কাইলৈ লগ পাই আছোঁ। তো আজিলৈ ইমানেই। আজিৰ দিনটো 1 বজাত এতিয়া কাম শেষ হৈছে, পৰ্দা চৰ্দা লগাই হৈ গ'ল। তো আপোনালোকক কালি লগ